Hello everyone, welcome back to my YouTube channel. আজি মই আপোনালোকৰ ওচৰলৈ এটা কুকিঙৰ ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আজি মই ছাগলী মাংস বনাইছোঁ। হেহে ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মোৰ হাজবেণ্ডৰ খুবেই প্ৰিয় হয় ছাগলী মাংস। তেন্তে আহকচোন চাই ল'ব মই কেনেকৈ বনাইছোঁ ছাগলী মাংসটো। ছাগলী মাংসখিনি ভালদৰে চাফা কৰি ল'লোঁ। এতিয়া ছাগলী মাংসত দিবৰ কাৰণে 3টা পিয়াজ কাটি লৈছোঁ আৰু 2টা আলুকেইটা ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আৰু ইয়া আদা নহৰু এইখিনি খুন্দিব লাগিব। শুকান জলকীয়া, তেজপাত, 4টা জলকীয়া, 5টামান ইলাচি, ডালচেনি, লং এইবিলাক লৈছোঁ। এয়া মছলা জিৰা, ধনিয়া, গৰম মছলা আৰু মিট মছলা আছে। এতিয়া আমি মাংসখিনি মেৰিনেট কৰি ল'ম। যিখিনি মছলা প্লেটত লৈ লৈছিলোঁ সেইখিনি মছলা মই মাংসখিনিৰ ওপৰত দি দিলোঁ। ইয়াক ভালদৰে মোহাৰি লওঁ এপিচ এপিচকৈ মাংসবিলাকত যাতে ধুনীয়াকৈ মছলাবিলাক সোমাই যায় তেনেদৰে আমি মোহাৰিব লাগিব। ইয়াৰ পিছত এয়া হালধি দিলোঁ। হালধি দিয়াৰ পিছত এতিয়া আদা নহৰু দিম। আদা নহৰুখিনি মই হাতেৰে খুন্দি লৈছিলোঁ। ভালদৰে খুন্দা নাই, জাষ্ট অকণমান গুড়া টুকুৰা টুকুৰি হৈ থকাকৈ খুন্দি লৈছোঁ আৰু ভালদৰে মিহি কৰি দিয়া নাই। এতিয়া এয়া মিঠাতেল দিলোঁ। মিঠাতেল দি মাংসখিনি ধুনীয়াকৈ মোহাৰি দিম, মানে পিটিকি দিম যাতে মাংসখিনিত মছলাবিলাক ধুনীয়াকৈ সোমাই যায়। তাৰপিছত আধা ঘণ্টা মই ৰাখি দিম। আপোনালোকে ইচ্ছা কৰিলে 1 ঘণ্টা ৰাখিব পাৰে। এয়া এটা কেৰাহীত তেল দি ল'লোঁ। প্ৰথমতে আলুখিনি অকণমান ভাজি ল'ম। অকণমান আলুখিনি ৰঙচুৱা হ'বলৈ দিম। এতিয়া আলুত অকণমান নিমখ দি দিলোঁ। বেছিকৈ নিদিব, নহ'লে পিছত মাংসত নিমখৰ পৰিমাণটো বেছি হৈ যাব। সেইবাবে অকণমান দিলোঁ। আলুখিনি অকণমান ৰঙচুৱা হোৱাত নুমাই দিলোঁ। এতিয়া আকৌ অকণমান তেল দিম। ভাবিলোঁ কমেই হ'ব নেকি তেল, সেইবাবে আৰু অকণমান দি দিলোঁ। এতিয়া ইয়াতে অকণমান পাঁচফোৰণ দি দিছোঁ সোৱাদৰ কাৰণে। পাঁচফোৰণ দিয়াৰ পিছত তেজপাত, ডালচেনি, ইলাচি আৰু লং 2টা তেনেকৈ দি দিলোঁ তেলত, গৰম তেলত। তেতিয়া খাবলৈ সোৱাদটো বৰ ধুনীয়া আহে। এয়া শুকান জলকীয়া 2টা দি দিলোঁ। আপোনালোকৰ ওচৰত থাকিলে আপোনালোকে দিব পাৰে আৰু নিদিলেও কোনো কথা নাই বাৰু, তেনেকৈও ভালে লাগিব খাবলৈ। মোৰ ওচৰত আছিলে বাবে দি দিলোঁ। এতিয়া মাংসখিনি তেলত লাহেকৈ বহাই দিলোঁ। জুই ফ্লেমটো অকণমান বঢ়াই মাংসখিনি ভালদৰে ভাজি থাকিব লাগিব অলপ টাইম। এতিয়া মাংসখিনি অকণমান নিমখ দি দিলোঁ যাতে মাংসখিনি সিজে আৰু নিমখ নিদিলে ক'ত সিজিব, সেইবাবে নিমখখিনি আগতীয়াকৈ দি দিলোঁ। এতিয়া মাংসখিনি ভালদৰে লৰাই ভাজি থাকিম অলপ টাইম হাই ফ্লেমত। মাংসখিনি ভালদৰে ভাজ নোখোৱালৈকে এনেকৈ ভাজি থাকিব লাগিব। ঢাকন এতিয়া নিদিওঁ, জুইটো বঢ়াই দিছোঁ। এটা নহৰু দি দিলোঁ। মই এনেকৈ মাংসত দিয়া নহৰু খাবলৈ বহুত বেছি ভাল পাওঁ, সেইবাবে এটা দি দিছোঁ আৰু 2টাই ভগাই খাম আমি 2জনে। আপোনালোকে এনেকৈ খাই পাইছেনে মাংসত দিয়া নহৰু? যদি খাই পোৱা নাই তেনেহ'লে নিশ্চয় এনেকৈ খাই চাব, বহুত ভাল লাগে মাংসত নহৰু দিলে এনেকৈ গোটাকৈ। এয়া আলুখিনি দি দিলোঁ। মাংসখিনি অকণমান ভাজা লাগিলে, ভাজা লগাৰ পিছত আলুখিনি দি দিছোঁ। এতিয়া যিটো চৰিয়াত মাংসখিনি মই মেৰিনেট কৰি থৈ দিছিলোঁ সেইটোকে চৰিয়াতে পানী অকণমান দিলোঁ। পানী দি পানীখিনি মাংসত এনেকৈ ঢালি দিছোঁ। ৱেষ্ট কৰা নাই আৰু মছলাখিনি। এতিয়া ঢাকন মাৰি দিছোঁ। ঢাকন মাৰি দি অকণমান জুইটো কমাই দিছোঁ। কিছু সময়ৰ পিছত আকৌ ঢাকনখন উল্টাই মাংসখিনি লাৰি দিলোঁ। মাংসখিনি প্ৰায় হৈছেই।
ওচৰৰ পৰা দেখুৱাই দিছোঁ। এতিয়া পানী অকণমান দি দিলোঁ। পানীখিনি শুই যোৱালৈকে আকৌ অলপ সময় ভাজি থাকিম। মাংসখিনি এতিয়া কুকাৰত দি দিলোঁ। কুকাৰত দি কেৰাহীটো আখলি কিনে পানী দি দিম কুকাৰত, আৰু লগতে আৰু এগিলাচ পানী দিব লাগিব কাৰণ পানী অকণমান কমি আছে। 4টামান হুইচেল মাৰিব লাগিব, সেইবাবে পানী আৰু অকণমান দি দিলোঁ। এতিয়া কুকাৰটো বহুৱাই দিওঁ গেছত। এয়া হুইচেল 4টামান মাৰিলে, আপোনালোকক আৰু দেখুৱাই থকা নাই বাৰু। এতিয়া বন্ধ কৰি দিলোঁ। কিছু সময়ৰ পিছত ঢাকনিখন খোলা গ'ল। এয়া আমাৰ মাংস খাবলৈ ৰেডি হৈ গ'ল। এতিয়া মাংস খোৱাহে কথা আৰু। আপোনালোকে কেতিয়াবা বনাই খাই চাব, এনেকৈ খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে নিশ্চয় ভালে পাব খাবলৈ। এতিয়া আমি খাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ মই নতুন ভিডিঅ' এটাৰ সৈতে আপোনালোকক লগ পাম। এতিয়া বাই বাই।